Oh, no, 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 no. আজিকালি পিয়াজৰ ইমান দাম বঢ়াই দিছে ফেচবুকতো পিয়াজ বিক্ৰী কৰিব পাৰিব আপুনি বিশ্বাস হোৱা নাই তেন্তে হলে আপুনি এটা কাম কৰক আপোনাৰ যদি পিয়াজ আছে তে ফেচবুকতে বিকিব পাৰিব কোনো টেনচন নাই আপুনি ৰাতাৰাতি ধনী মানুহ হৈ যাব তো ভিডিঅ' আগত চাই থাকক আগত চালি আপোনাৰ মাথা নষ্ট হৈ যাব আজিকালি মানুহৰ দম ইমান হৈ গৈছে নহয় যে পিয়াজ লৈ কেনে আপুনি দম দিব পাৰিব কোনো টেনচন নাই বিশ্বাস হোৱা নাই চাই লওক তাৰ দমটো নাছে কিয়া औकात देखेगी मेरी महबूबा বিশ্বাস হৈ গ'ল নহয় আগত আমাৰ সিস্টাৰ আছে সিস্টাৰৰ দমে চালে আপুনি পাগলা হৈ যাব আজিকালি আমাৰ সিস্টাৰে গাৰ্লফ্ৰেণ্ডক লগ ধৰিবলৈ নাযায় হীৰা এটা পাই লৈছে সেইটোৱে ধৰি বহি থাকে সেইটো হীৰা কি জানেনে ভিডিঅ'ত চাই লওক औकात देखेगी मेरी महबूबा অকাত দেখাই দিলে নহয় অকাত এনেকৈ দেখাব লাগে যে আমাৰ দাদাই এটা পিয়াজ ওলাইছে কিন্তু আনটো দাদাই ইমানকেইটা পিয়াজ ওলাইছে নহয় পিয়াজ ওলাতে আৰু আমাৰ অকাতটো দেখাই দিলে যে তোতকে বেছি জানো আমি বে সেইটোহে আমাক জনাই দিলে তাহাঁতৰ মাজত আৰু এটা বম কাজিয়া সৃষ্টি কৰি দিলে এই হীৰাৰ টুকুৰাই আৰু আপোনাৰ ঘৰত যদি আছে সাৱধান আপুনি ভালকে ৰাখিব নহলে আপোনাৰ ঘৰতো চুৰি হ'ব পাৰে আচ্ছা আমাদের ঘরে এক পর মতো পেঁয়াজ আছে তাহলে আমি কি আমাদেরকে বড়লোক হিসেবে দাবি করতে পারি ও বুজি পাইছো মানে তহঁতৰ ঘৰত এক পোৱা পিয়াজ আছে নহয় পিয়াজটো অলপ ভালকে ৰাখিবি তহঁতে ধনী মানুহ হৈ গৈছা কোনো টেনচন নাই কিন্তু নহলে দিনে দুপৰে এনেকুৱা চুৰ হ'ব গম পালি যেনেকৈ দোকানীৰ পৰা লুটি আছে চা দিনে দুপৰে ডাকাতি কৰি আছে你别笑আজিকালি পিয়াজৰ ইমান দাম হৈ গৈছে নহয় ইমান দাম হৈ গৈছে টকাতকে বেছি দাম হৈ গৈছে সেইকাৰণে আপোনাৰ ঘৰত আলমাৰি আছে না আলমাৰিৰ ভিতৰত পিয়াজ সোমাই থৈ আছে কাৰণ সেইবোৰ চুৰ হ'ব পাৰে সেইকাৰণেহে পিয়াজ সোমাই দিছে औकात देखेगी मेरी महबूबा আমাৰ বুলবুলদা আছে না এটা আপি ক'লে এবাৰ ভাল পাই চাবা নেকি তো আপিটো লগে লগে প্ৰশ্ন কৰিলে তুমি কি কৰা তো তেতিয়া যাই কেনে আমাৰ বুলবুলদাই ক'লে নহয় মই পিয়াজৰ খেতি কৰোঁ কিন্তু আপিটো লগে লগে পাগলা হৈ কেনে ক'লে আই লাভ ইউ টু তাৰ পিছত দৃশ্য আপুনি চাওক ঐ ছোৱালী এবাৰ ভাল পাবি নেকি মোক তুমি কি কৰা মোৰ মানে পিয়াজৰ অ মাই গড তোমাৰ পিয়াজৰ খেতি আছে আই লাভ ইউ so much নহয় হা মোৰ পিয়াজৰ খেতি আছিল কিন্তু গৰু খাই পেলাইছিল আজিকালিতো পিয়াজৰ দাম হীৰাৰ নিচিনা হৈ গৈছে নহয় সেইকাৰণে এটা মানুহ খুব পইতা ভাত খাবলৈ মন গৈছে তাৰমানে বেছি দিন জীয়াই থাকিব নাই সেইটো ক'ব নোৱাৰোঁ কিন্তু পইতা ভাত খাব মন গৈছে সি কেনেকৈ পইতা ভাত খাই আছে পিয়াজ নহ'লেতো আৰু সদ নালাগে সেইকাৰণে সেই পইতা ভাত কেনেকৈ পিয়াজ দি খাই আছে আপুনি নিজে চাওক ঠিক আছে এভরিবডি গাইজ তো আজিৰ ভিডিঅ' ইমানে যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড
প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব প্লিজ।